নমস্কাৰ বন্ধু বান্ধৱীসকল, হেল্পিং প্লাছ চেনেলখনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকলৈ 20টা প্ৰশ্ন আগবঢ়োৱা হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 5 ছেকেণ্ড কৰি সময় দিয়া হৈছে। যদি সময়ৰ অভাৱ হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। সময়ৰ প্ৰতি সন্মান কৰি আহক ভিডিঅ'টোলৈ চাওঁ। প্ৰথম প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ চলচ্চিত্ৰ কেতিয়া আৰু ক'ত প্ৰদৰ্শিত হৈছিল? A 7 জুলাই 1896 চনত, B 3 জুলাই 1878 চনত, C 5 জুন 1972 চন, D 7 জুন 1917 চন। সময় সমাপ্ত। উত্তৰটো হ'ল A 7 জুলাই 1896 চনত। 2 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰৰ হৃদযন্ত্ৰটো 1 মিনিটত কিমান বাৰ স্পন্দিত হয়? A 73 বাৰ, B 72 বাৰ, C 17 বাৰ, D 84 বাৰ। সময় সমাপ্ত। উত্তৰটো হ'ল B 72 বাৰ। তৃতীয় প্ৰশ্ন, বিশ্বৰ সকলোতকৈ দামী বস্তু কি? A হীৰা, B সোণ, C এলুমিনিয়াম, D ইউৰেনিয়াম। সময় সমাপ্ত। উত্তৰটো হ'ল D ইউৰেনিয়াম। 4 নম্বৰ প্ৰশ্ন, বিশ্বৰ কোনখন দেশে এতিয়ালৈকে কোনো এখন যুদ্ধত ভাগ লোৱা নাই? A আমেৰিকা, B ছুইজাৰলেণ্ড, C ভাৰত, D নেদাৰলেণ্ড। সময় সমাপ্ত। উত্তৰটো হ'ল B ছুইজাৰলেণ্ড। 4 নম্বৰ প্ৰশ্ন, সকলোতকৈ সোনকালে হোৱা ফচল কি? A ধান, B মাকৈ, C সৰিয়হ, D পাট। সময় সমাপ্ত। উত্তৰটো হ'ল B মাকৈ। 6 নম্বৰ প্ৰশ্ন, সকলোতকৈ পুষ্টিকৰ ফল কি? A কল, B নাচপতি, C ডালিম, D আপেল। সময় সমাপ্ত। উত্তৰটো হ'ল B নাচপতি। 7 নম্বৰ প্ৰশ্ন, সকলোতকৈ ভয়ানক মাছ কি? A শাৰ্ক নামৰ মাছ, B তিমি মাছ, C বৰালি মাছ, D টাৰ্পিড। সময় সমাপ্ত। উত্তৰটো হ'ল A শাৰ্ক মাছ। 8 নম্বৰ প্ৰশ্ন, কোন দেশত পোহনীয়া জন্তু আটাইতকৈ বেছি? A বাংলাদেশ, B নেপাল, C ভাৰত, D ভূটান। সময় সমাপ্ত। উত্তৰটো হ'ল C ভাৰত। 9 নম্বৰ প্ৰশ্ন, মহাকাশত বিস্ফোৰণ হোৱা কলম্বিয়া যানখনত কিমানজন যাত্ৰী আছিল? A 7 জন, B 9 জন, C 12 জন, D 4 জন। সময় সমাপ্ত। উত্তৰটো হ'ল A 7 জন। 10 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন? A ইউৰোপ, B এছিয়া, C অষ্ট্ৰেলিয়া, D উত্তৰ আমেৰিকা। সময় সমাপ্ত। উত্তৰটো হ'ল C অষ্ট্ৰেলিয়া। 11 নম্বৰ প্ৰশ্ন, অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়? A কাৰ্ল মাৰ্ক্স, B ডেভিড ৰিচাৰ্ডো, C J.K. গালভেষ্ট, D এডাম স্মিথ। সময় সমাপ্ত। উত্তৰটো হ'ল D এডাম স্মিথ। 12 নম্বৰ প্ৰশ্ন, বিশ্বৰ বৃহত্তম চৰাই কি? A এলবেট্ৰছ, B উট পক্ষী, C হামিংবাৰ্ড, D চিলনি। সময় সমাপ্ত। উত্তৰটো হ'ল B উট পক্ষী। 13 নম্বৰ প্ৰশ্ন, আটাইতকৈ বেছি গতিশীল দবাৰ গুটিৰ নাম কি? A ঘোঁৰা, B নাও, C মন্ত্ৰী, D হাতী বা সেনাপতি। সময় সমাপ্ত। উত্তৰটো হ'ল C মন্ত্ৰী। 14 নম্বৰ প্ৰশ্ন, ভাৰতীয় মল্লযুদ্ধ ফেডাৰেশ্যন কিমান চনত স্থাপিত হৈছিল? A 1942 চনত, B 1952 চনত, C 1932 চনত, D 1962 চনত। সময় সমাপ্ত। উত্তৰটো হ'ল D 1962 চনত।
15 নম্বৰ প্ৰশ্ন কোকা কোলা কোনে উদ্ভাৱন কৰিছিল এ জে এছ পেম্বাৰটন বি লকাৰ চি ৰনাল্ড ৰছ ডি কাৰ্ট লেণ্ডষ্টোইনাৰ সময় সমাপ্ত উত্তৰটো হ'ল এ জে এছ পেম্বাৰটন 16 নম্বৰ প্ৰশ্ন গান্ধী নামৰ চলচ্চিত্ৰখনে কিমানটা অস্কাৰ বঁটা লাভ কৰিছিল এ 6টা বি 8টা চি 4টা ডি 2টা সময় সমাপ্ত উত্তৰটো হ'ল বি 8টা 17 নম্বৰ প্ৰশ্ন প্ৰথম নোবেল বঁটা লাভ কৰা ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি এ মাদাৰ টেৰেছা বি ৰবীন্দ্ৰনাথ ঠাকুৰ চি অভিজিৎ বেনাৰ্জী ডি অমৰ্ত্য সেন সময় সমাপ্ত উত্তৰটো হ'ল বি ৰবীন্দ্ৰনাথ ঠাকুৰ 18 নম্বৰ প্ৰশ্ন বৰ্তমানলৈকে ভাৰতৰ কিমানজনে নোবেল বঁটা লাভ কৰিছে এ 10 জন বি 8 জন চি 11 জন ডি 3 জন সময় সমাপ্ত উত্তৰটো হ'ল এ 10 জন 19 নম্বৰ প্ৰশ্ন ভাৰতৰ পোনপ্ৰথমে ৰেলপথৰ প্ৰচলন কোনে কৰিছিল এ লৰ্ড কাৰ্জন বি লৰ্ড ডেলহাউচি চি হেনৰি ফৰ্ড ডি এটাও নহয় সময় সমাপ্ত উত্তৰটো হ'ল বি লৰ্ড ডেলহাউচি অন্তিম প্ৰশ্ন কেতিয়াৰ পৰা অলিম্পিক খেলত স্বৰ্ণ পদক দিবলৈ আৰম্ভ কৰে এ 1928 চনত বি 1933 চনত চি 1908 চনত ডি 1999 চনত সময় সমাপ্ত উত্তৰটো হ'ল এ 1928 চনত পৰৱৰ্তী সময়ত সাধাৰণ জ্ঞানৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব পাৰে ধন্যবাদ